আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ লেসন নম্বৰ 5 মানে পাঠ নম্বৰ 5টো আজি আমি আলোচনা কৰিম তো পাঠটোৰ 5 নম্বৰ পাঠত কি কি বস্তু আছে সেইখিনি প্ৰথমে আমি ছবি এটা দিয়া আছে চিত্ৰ এটা ফটো এটা দিয়া আছে ফটোটো কি আছে আমি চাই লওঁ ফটোটো আছে আমি সকলোৱে দেখিছো কিতাপত আছে তো এই ছোৱালী এজনীয়ে ছাতি লৈ পেলাই ইফালৰ পৰা সিফালে গৈছে এই জুপিয়াই আছে পানীত কিবালৈ গৈ আছে ইয়াত কিবা খেলি আছে গতিকে আমি ছবিটো চালে গম পালো এইটো বাৰিষাৰ বতৰৰ ছবি হয় মানে বৰষুণ দি আছে ছোৱালীজনীয়ে ছাতি লৈ পেলাই গৈ আছে এই দুইজনী ছোৱালীয়ে ছাতি লৈ পেলাই গৈ আছে আৰু ল'ৰাজনে বৰষুণৰ পানীটো হাতে এনেকৈ ধৰিবলৈ চেষ্টা কৰিছে মানে পানীটোৰ লগত খেলি আছে সকলোৱে মানে উপভোগ কৰি আছে সকলোৱে কিছুমানে নাও লৈ পেলাই পানীত নাও চলাই আছে তো পাঠটো আৰম্ভ কৰোঁ আহক সকল মৎস্য বন পৰিয়াল আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পাঠটো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব বাটনটো তলত আছে ৰঙা আখৰে ছাবস্ক্ৰাইব লিখা আছে তাত ক্লিক কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই পৰৱৰ্তী ভিডিঅ' বনালে আপোনালোকে মোবাইলত দেখি পাই যায় আৰু ভিডিঅ'টো আপোনালোকে চাব পাৰে দেৰি নকৰাকৈ আমি আলোচনা কৰা বিষয়বস্তুলৈ আহোঁ ভিডিঅ'টো শেষলৈকে চাব সকলোখিনি বুজি পাব যদি বুজি নাপায় আপোনালোকে কমেণ্টত কিবা লিখিব মই তাৰ উত্তৰ দিম কমেণ্টতে let recite the rhyme little raindrops নামৰ কবিতাটো ৰাইমিং যিটো ধুনীয়াকৈ মিলাই পেলাই যিটো কবিতা দিয়া আছে সেইটো আমি আজি পঢ়িম আবৃত্তি কৰিম ৰিচাইটেশ্যন কৰিম Oh, where do you come from, you little drops of rain? Pitter patter down the window pane. ইয়াত আমি চাব লাগিব where do you come from তুমি ক'ৰ পৰা আহিছা Oh, where do you come from? Oh, তুমি ক'ৰ পৰা আহিছা You little drops of rain. তুমি সৰু টোপাল এটা বৰষুণৰ তুমি বৰষুণৰ সৰু টোপাল এটা তুমি ক'ৰ পৰা আহিছা ৰেইনটো আৰু এইটো দাগ লগাই থলো পিছত আমি চাম পিটাৰ পাটাৰ ডাউন দ্য উইণ্ডো পেন এই পেনটো ৰেইন আৰু পেনটো ইয়াত শব্দ দুটা মিলি আছে এই শব্দ দুটা কি বুলি কোৱা হয় ৰাইমিং ৱৰ্ড বুলি কোৱা হয় যিবিলাক একে উচ্চাৰণ থকা শব্দ তো পিটাৰ পাটাৰকে ডাউন দ্য উইণ্ডো পেন উইণ্ডোৰ যিটো পেন আছে মানে আমি পেনটো বুজি পাওঁ চচপেন যিটো শুনিছোঁ সেই চচপেনৰ নিচিনা যিটো পেন তলত দলিচা নিচিনা উইণ্ডোৰ যিখিনি খিৰিকীৰ ওচৰত যিখিনি আছে তাতে পিটাৰ পাটাৰকে পৰি আছে কি পৰিছে বৰষুণৰ পানী পৰিছে They won't let me walk and they won't let me play and they won't let me go out of doors at all today কোনে কি কৰিছে They won't let me walk সিহঁতে কি কৰিছে মোক খোজ কাঢ়িবলৈ দিয়া নাই walk মানে খোজ কৰা তো খোজ কাঢ়িবলৈ সিহঁতে মোক দিয়া নাই ইয়াত সিহঁত কোন হয় বৰষুণ হয় বৰষুণৰ টোপালবোৰে মোক কি কৰিছে খোজ কাঢ়িবলৈ দিয়া নাই এই সৰু ল'ৰাটোৱে কৈছে খোজ কাঢ়িবলৈ দিয়া নাই They won't let me play মোক খেলা খেলিবলৈও দিয়া নাই কোনে দিয়া নাই এই বৰষুণে দে মানে বৰষুণৰ টোপালবিলাকৰ কথা কোৱা হৈছে And they won't let me go out of doors at all today আৰু they won't let me go মোক বাহিৰলৈ যাবলৈ দিয়া নাই out of the doors মানে দুৱাৰৰ পৰা out বাহিৰলৈ যাব দিয়া নাই at all today গোটেই দিনটো আজি গোটেই দিনটো একেবাৰেই মোক বাহিৰলৈ যাবলৈ দিয়া নাই তো বৰষুণে এই ল'ৰাটো বাহিৰলৈ যাবলৈ দিয়া নাই ইয়াত আমি কবিতা পঢ়োঁতে কি চাব লাগিব এই ৰেইন পেইন তাৰপিছত আছে প্লে টুডে এইবিলাক শব্দ কিবিলাক এইবিলাক শব্দ ৰাইমিং ৱৰ্ড বুলি কোৱা হয় একে উচ্চাৰণ আছে ৰেইন পেইন প্লে টুডে এইবিলাক একে উচ্চাৰণ আছে এই দুটা আৰু এই দুটা একে উচ্চাৰণ আছে কাৰণে এইবিলাক শব্দক ৰাইমিং ৱৰ্ড বুলি কোৱা হয় একে উচ্চাৰণ থকা শব্দ তো এইকেইটা শব্দ আমি জানিব লাগিব যদি ৰাইমিং ৱৰ্ড কি হয় আপোনালোকে বুজি পোৱা নাই মোৰ ভিডিঅ'ৰ তলত ৰাইমিং ৱৰ্ড বুলি দিয়া আছে তাতে ক্লিক কৰিলে ডেছক্ৰিপশ্যনত চাব ডেছক্ৰিপশ্যনৰ ছাইডত ডেছক্ৰিপশ্যন বুলি তল এনেকুৱা এটা আছে সেইখিনি ক্লিক কৰিলে আপোনালোকে তলফালে দেখিব ৰাইমিং ৱৰ্ড য'ত লিখা আছে তাতে ক্লিক কৰিলে ভিডিঅ'টো ওলাই যাব আপোনালোকে ৰাইমিং ৱৰ্ড কি হয় তাত চাই পেলাই বুজিব পাৰিব ইয়াৰ পিছত ইয়াত কিছুমান ৰাইমিং ৱৰ্ড দিয়া আছে আমি চাই লওঁ ৰাইমিং ৱৰ্ডখিনি কি হ'ব নো চ' ইয়াৰ পিছত কি হ'ব নো আৰু চ'ৰ পিছত ৰাইমিং ৱৰ্ড লেটছ প্ৰেক্টিছ ৰাইমিং ৱৰ্ডছ লিচেন টু দ্য এইটো কিতাপত অলপ
উৰি গৈছে 2 words in each row and find another one from the box ইয়াৰ কি কৰিব লাগে দুটা শব্দটো চাই পেলাই এই বাকচত থকা এটা শব্দ ইয়াত বহাব লাগে মানে ৰাইমিং ৱৰ্ড একে উচ্চাৰণ থকা শব্দ এটা ইয়াত বহাব লাগে নো আছে সো আছে তো ইয়াৰ পিছত ৰাইমিং ৱৰ্ড কি হ'ব আমি এনেকুৱা শব্দবিলাক মে অল ডাউন আউট ট্ৰেইন লেট গো নো সো গো এইটো গোটো হ'ব 1 নম্বৰ গো 1 নম্বৰত বহি যাব ইয়াৰ মেট মেট আৰু কি হ'ব অল আউট লেট তাৰপিছত হ'ব লেট এইখিনি লেট হ'ব এইখিনি কি হ'ব লেট ইয়াত কি হ'ব গো ইয়াৰ পিছত আছে টাউন ব্ৰাউন তাৰপিছত কি হ'ব ইয়াৰ এইটো ডাউন ডাউন তাৰপিছত আছে টল কল অল টল কল অল টাউন ব্ৰাউন ডাউন এইখিনি পৰাহে লিখিবলৈ কৈছে আমাক গতিকে আমাৰ ইমান চিন্তা কৰিবলগীয়া নাই এইখিনি আছে এইখিনি পঢ়ি পেলাই আমি উচ্চাৰণখিনি মিলাই পেলাই আমি লিখিব পাৰোঁ চাউট ষ্টাউট ইয়াৰ পিছত কি আছে আউট ৰেইন পেইন ট্ৰেইন ডে টুডে মে হি সি মি শব্দকেইটা মিলি আছে আমাক প্ৰব্লেম নাই এক একটা শব্দ দিয়া আছে গতিকে আমি সেইখিনি কৰিব পাৰিম যদি নোৱাৰিছিলোঁ ইয়াতে কৰি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে নহ'লে ভিডিঅ'টো পজ কৰি পেলাই কিতাপত কাঠ পেঞ্চিলেৰে লিখি পেলাই থ'ব পাৰে পিছত বহীত বা পঢ়িবৰ সময়ত ব্যৱহাৰ কৰিব পাৰে ইয়াৰ পিছত আৰু এটা সাধু দিয়া আছে লেটছ ৰিড আমি পঢ়ুৱক এতিয়া আমি পঢ়ুৱক এণ্ড চি আৰু চাই লওঁ হোৱাট দিজ চিলড্ৰেন আৰ ডুইং ইন এ ৰেইনি ডে এই ল'ৰা ছোৱালীবিলাকে তলত মানে কিছুমান ল'ৰা ছোৱালীক সাধু দিয়া আছে তো সাধুত থকা ল'ৰা ছোৱালীবিলাকে ৰেইনি ডে বৰষুণৰ দিনটোত মানে বৰষুণৰ বতৰত কি কৰি থাকে সিহঁতে হোৱাট আৰ ডুইং কি কৰি থাকে সিহঁতে সেইটো কথাটো আমি জানি লওঁ ইট ইজ ৰেইনিং হেভিলি আজি মানে এতিয়া বৰষুণ জোৰকৈ দি আছে হেভিলি মানে বৰ জোৰকৈ ধাৰাসাৰে বৰ প্ৰবলকৈ ৰাজু প্ৰীতি এণ্ড মীনা ৰাজু প্ৰীতি আৰু মীনাই আৰ এট মৃণালছ হাউচ মৃণালৰ ঘৰত কোন আছে ৰাজু প্ৰীতি আৰু মীনা ক'ত আছে মৃণালছ হাউচ মৃণালৰ ঘৰত আছে দে আৰ ইনচাইড দ্য হাউচ সিহঁত ক'ত আছে ইনচাইড ইন মানে ভিতৰত চাইডত ইনচাইড মানে ভিতৰৰ ফালত ঘৰৰ ভিতৰত আছে সিহঁত ৰাজু প্ৰীতি আৰু মীনা মৃণালৰ ঘৰৰ ভিতৰত আছে দে আৰ মেকিং পেপাৰ বোটছ সিহঁতে কি কৰি আছে পেপাৰ বোটছ যে কাগজৰ নাও বনাই যে তো কাগজৰ নাও সিহঁতে বনাই আছে কাগজৰ নাও বনাই মই এতিয়া দেখাই দিম দে আৰ ৱেইটিং ফৰ দ্য ৰেইন টু ষ্টপ সিহঁতে কিহলৈ ৰখি আছে ষ্টপ ৰেইন টু ষ্টপ বৰষুণ ৰখালে মানে বৰষুণ কেতিয়া ৰখিব সেইকাৰণে কি কৰি আছে দে আৰ সিহঁত ৱেইটিং ৰখি আছে দে উইল দেন চেইল পেপাৰ বোৰ্ডছ ইন দ্য ৰেইন ৱাটাৰ তো সিহঁতে বৰষুণ যেতিয়া ৰখিব তেতিয়া বৰষুণৰ পানী ক'ৰবাত জমা হৈ আছে সেই জমা হোৱা জেগাখিনিত কি কৰিব পেপাৰ বোৰ্ডছ কাগজেৰে নাও বনোৱাটো যিবিলাক কাগজেৰে নাও সিহঁতে এতিয়া বনাই আছে ভিতৰত বহি পেলাই গতিকে যেতিয়া বৰষুণ ৰখিব সিহঁতে সেই কাগজৰ নাওকেইটাৰে পানীত খেলিব আমি থ্ৰুতে স্পীডত কাগজেৰে নাও এখন বনাবলৈ চেষ্টা কৰোঁ মই এখন কাগজ এখিলা ল'লোঁ দীঘল কাগজ এখিলা ল'লোঁ দীঘল কাগজক কি কৰিলোঁ মাজতে ভাঙি দিলোঁ একেবাৰে মাজত হ'ব লাগিব মাজত ভাঙি পেলাই কি কৰিলোঁ এই এনেকৈ দুই চাইডটো এনেকৈ যোগ কৰি দিলোঁ এনেকুৱা পালোঁ আমি ইয়াৰ পিছত এই যিখিনি অৱশিষ্ট অংশখিনি আমি কি কৰি দিলোঁ ইফালে ভাঙি পেলাই আধাখিনি ইফালে ভাঙি দিলোঁ আৰু আধাখিনি ইফালে ভাঙি দিলোঁ তো এইখিনি সমান কৰি ল'ব লাগিব দেখাটো ধুনীয়া লাগিব সমান কৰিলে ইয়াৰ পিছত আমি এই মাজত যিখিনি আছে সেইখিনি কি কৰোঁ মাজৰখিনি কি কৰি দিম এনেকৈ লগাই দিম সমান হোৱাকৈ তো আমি সমান কৰিলোঁ দুইফালে সমান হৈ আছে এতিয়া আমি কি কৰিম ইয়াত আকৌ যোনখিনি খোলা আছে সেই খোলা অংশৰ পৰা এনেকৈ আমি ইয়াক ভাঙি দিলোঁ ইফালেও ঠিক তেনেদৰে
ইয়াত আমি ভাঙি দিলো এনেকৈ ভাঙিলো ইয়াৰ পিছত আকৌ খোলা অংশখিনিৰ পৰা আমি এনেকৈ ললো আকৌ ইয়াত এনেকৈ মিলাই দিলো 4 গুণীয়া হৈ গ'ল ইয়াৰ পৰা যদি আমি টানি দিওঁ এইটো এটা নাও হৈ যাব এইটো এটা নাও হৈ গ'ল কাগজৰ নাও এইটো এটা কাগজৰ নাও হৈ গ'ল গতিকে নাও বনাবলৈ অতি সহজ আপোনালোকে ঘৰত শিকিব পাৰে নিজেও বনাব পাৰে যদি ভিডিঅ'টো চাইছে তে নিজেও বনাব পাৰে আপোনালোকে নাও বনাবৰ কাৰণে বেলেগৰ সহায় ল'ব নালাগে কাগজ চাইছে ভিডিঅ'টো চাইছে আপোনালোকে বনালে হ'ল ইয়াৰ পিছৰ পাঠলৈ যাওঁ ইয়াৰ পিছত পাঠত কি আছে প্ৰশ্ন উত্তৰ আছে প্ৰশ্ন আছে কিছুমান তাৰ উত্তৰখিনি আমি কৰিব লাগিব বৰ চমুকে উত্তৰবোৰ মই লিখি দিবলৈ চেষ্টা কৰিম আপোনালোকে সহজ পাব কৰি পেলাই প্ৰশ্ন আছে what are the children waiting for ছাত্ৰী ল'ৰা ছোৱালীবিলাকে কিহৰ কাৰণে ৰখি আছিলে তো আমি লিখিম উত্তৰ they they are waiting for the rain to stop they are বা the children are waiting for the rain to stop ইমানখিনি ইয়াৰ উত্তৰ একে লাইনতে হৈ যাব মই ইয়াত অলপ ডাঙৰকৈ লিখিছোঁ কাৰণে 2-4 লাইন মান হৈ গ'ল ইয়াৰ পিছৰ প্ৰশ্ন আছে where will they sail the paper boats সিহঁতে নিজৰ নিজৰ পেপাৰ বোৰ্ডছখিনি ক'ত পানী মানে কোনখিনিত তাত খেলিব ইয়াৰ উত্তৰটো হ'ব they will sail the paper boats in the rain water আমি আকৌ যদি বুজা নাই মই কৈ দিছোঁ THEY they will WILL SAIL sail THE the PAPER paper BOATS boats in the rain 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 water এইটো উত্তৰটো ইয়াৰ এইটো হয় ইয়াৰ পিছত এইটো প্ৰশ্ন এইটো 4 নম্বৰ পইণ্টৰ যেটো সমাধান কৰিব লাগে সেইটো আমি চাম দুটা গ্ৰুপত ভাগ হ'বলৈ কৈছে নাও আৰু দেন মানে এতিয়া আৰু তেতিয়া আগৰ কথা এতিয়া মানে বৰ্তমান কাল এইটো প্ৰেজেন্ট বা বৰ্তমান এইটো পাষ্ট এইটো আগৰ কথা অতীতৰ কথা তো ইয়াত ভাগ কৰিম আমি কোনখিনি প্ৰেজেন্ট হয় কোনখিনি পাষ্টৰ হয় এইটো গো প্ৰেজেন্ট হয় যোৱাটো ডু প্ৰেজেন্ট হয় মিট প্ৰেজেন্ট হয় এইখিনি ইয়াত আছে চাই ল'ব লাগে গোটেইখিনি মিট তাৰপিছত আছে মেক মানে বনোৱা আর আছে আর এইখিনি হ'ল প্ৰেজেন্ট মানে নাও এতিয়াৰ কথা আছে বাকিখিনি আমি চাই লওঁ went মানে গৈছিলে এইটো আগৰ কথা did মানে কৰিছিলে were মানে আছিলে এইটো আগৰ কথা অতীতকাল made মানে বনাইছিলে met মানে লগ কৰিছিলে তো এনেকৈ আমি ভাগ কৰি লৈ এইখিনি কেনেকৈ ভাগ কৰি দিব লাগিব কাৰ্ড পেঞ্চিলে কিতাপত লিখিবা এইটো মোৰ পুৰণা কিতাপ হয় এবাৰ পঢ়ি পেলাই পেলোৱা বেয়া পুৰণা হোৱা কিতাপ হয় গতিকে মই কলমেৰে লিখিছোঁ মাদাৰ ইয়াত প্ৰশ্ন কিছুমান আছে আৰু উত্তৰত কি ব্যৱহাৰ কৰা আছে আমি চাই লওঁ মায়ে সুধিলে where did you go তুমি ক'ত গৈছিলা ইয়াত did আছে আগৰ কথা কোৱা আছে go যোৱা হয় তো ইয়াত উত্তৰত ৰাজুৱে ক'লে I went গোৰ জেগাত went to মৃণাল's house আমি ইমানখিনি এতিয়া বুজিব লাগিব go to খুদুতে did যদি লগাই পেলাই কোনবাই go বুলি খুদে তেতিয়া আমি went এনেকৈ মিলাই পেলাই আমি কৈ লওঁ তো ইয়াৰ প্ৰশ্নটোত কি হ'ব whom did you meet there এইটো হ'ব তাৰ পিছৰটো I met Preeti, Meena and Mrinal what did you এইটো কি আছে do there তুমি তাত কি কৰিলা we made paper boats আমি পেপাৰ বোৰ্ড কিছুমান বনালো ইয়াৰ পিছত আমি পেজ নম্বৰ 67 চাম 67ত উইন্টাৰ মানে ঠাণ্ডা দিনত আৰু সামাৰ গৰম দিনত কি কৰোঁ আমি সেইটো ভাগ কৰিব লাগে ইয়াতে আছে মাজতে এইখিনি ভাগ কৰি পেলাই লিখিব লাগে এইটো কিহৰ ফটো হয়
sweater গতিকে আমি ঠাণ্ডা দিনত কি কৰোঁ we wear sweater এইটো ইয়াত হ'ব we wear sweater তাৰপিছত হ'ব we sit near a fire আমি জুইৰ ওচৰত বহো we drink hot milk আমি গৰম গাখীৰ খাওঁ we go for a picnic আমি পিকনিকলৈ যাওঁ ঠাণ্ডা দিনত আমি কলৈ যাওঁ পিকনিকলৈ যাওঁ ঠাণ্ডা দিনত গৰম দিনত আমি কি কি কৰোঁ চাই লওঁ we sit under a fan আমি ফেনৰ তলত বহো গতিকে ফেনটো ইয়াত আছে we sit under a fan তাৰপিছত আছে we eat আমি কি কৰোঁ আইচক্ৰীম খাওঁ আমি কি কৰোঁ we go for a swim আমি পানীত অলপ সাঁতুৰিবলৈ যাবলৈ ভাল পাওঁ গৰম দিনত we wear cotton clothes আমি গৰম দিনত কেনেকুৱা কাপোৰ পিন্ধো কটনৰ কাপোৰ পিন্ধো সূতাৰ কাপোৰ পিন্ধো ইয়াৰ পিছৰ ভিডিঅ'টো মই দ্য টেইলাৰ বাৰ্ড এণ্ড দ্য ফাৰ্মাৰ এই পাঠটোৰ ওপৰত বনাম গতিকে বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' যদি ভাল পাইছে লাইক বাটনটো ওচৰতে আছে ক্লিক কৰি দিব আৰু বন্ধুসকল কোনোবা আছে যদি কৈ দিব শ্বেয়াৰ কৰিব মোবাইলৰ পৰাই শ্বেয়াৰ কৰিব পাৰে আৰু যদি আপোনালোকে পৰৱৰ্তী সময়ত মোৰ ভিডিঅ'টো চাব বিচাৰে বেল আইকনটো ক্লিক কৰিব ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব যাতে মই ভিডিঅ' বনাই ভাল পাওঁ আৰু আপোনালোকে চাই থাকিব পাৰিব ধন্যবাদ